হয়তো পানীৰ কাৰণে আমাৰ বহুত কষ্ট হয়, মানে বিশেষকৈ এইডোখৰ জেগাত। চাওকচোন বাৰু, চৰকাৰে ৰাস্তা ঘাট কিবা কিবি মানে মেৰামতি কৰাৰ ওপৰত মেৰামতি কৰি আছে, কিন্তু এই পানী যোগানৰ আঁচনিটো মানে আমাক শুদ্ধভাৱে দিয়া নাই। অকল আমাৰ ইয়াত বুলিয়েই নহয়, বহুত জেগাতে মানে কি এনেকুৱা হৈ আছে আমাৰ এইডোখৰ। চাওকচোন কেনেকৈ পৰিছে আৰু কিমান কষ্ট মানে পানীখিনি এনেকৈ নিব লগা হৈছে। খালি পানী বিলটো আমি মাহে মাহে দিব লগা হয় হেনো। ওচৰ চুবুৰীয়াৰ পৰা গম পাব বিচাৰিছোঁ, মানে জানিব পাইছোঁ তাৰমানে কি পানী বিলটো সময়মতে দিব লগা হয়। আমাৰ ইয়াত পানীৰ কাৰণে বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হয়, বিশেষকৈ খৰালি দিনকেইটাত। অসম চৰকাৰে বহু ধৰণৰ উন্নয়নমূলক আঁচনি হাতত লৈছে। সেই আঁচনিৰ ভিতৰত পানী যোগানৰো এটা আঁচনি সীমাবদ্ধ হৈছে। গতিকে তেওঁলোকে সকলো ঘৰে ঘৰে পানী যোগানৰ আঁচনিটো দিছে যদিও কিন্তু ব্যৱস্থামূলক নহয়। কাৰণ তেওঁলোকে যিটো পানী যোগানৰ আঁচনি ধৰিছে বা প্ৰতি ঘৰ মানুহৰ গাঁৱে ভূঞে মানুহৰ ঘৰে ঘৰে পানী যোগানৰ আঁচনিটো ধৰিছে, কিন্তু আমি যি ধৰণে পাব লাগিছিলে বা যি ধৰণে আমি পানীটো বিশুদ্ধভাৱে আমি পানীটো পাব লাগিছে, সেই ধৰণে আমি পোৱা নাই। আমি পানীটো সৰু বাকেট এটাত ভৰাই তাৰপাছত আকৌ আমি ডাঙৰ বাকেটত ভৰাব লগা হয়। তেনেকৈ পানী এইটো আমাৰ বহুত অসুবিধা হৈছে পানীৰ কাৰণে, আৰু এই পানীৰ কাৰণে আমাৰ বহুতো মানুহ বেমাৰী হৈ গৈছে। গতিকে অসম চৰকাৰলৈ মোৰ এটাই অনুৰোধ, যাতে আপোনালোকে যিমানবিলাক উন্নয়নমূলক কাম কৰিছে, সেই সকলো উন্নয়নমূলক কামৰ ভিতৰতো আপোনালোকে পানীৰ যোগানটো চবতকৈ উন্নয়নমূলকভাৱে ধৰক, পৰিষ্কাৰ শুদ্ধতাভাৱে ধৰক, আৰু আপোনালোকে প্ৰতিটো অসমৰ চুকে কোণে গৈ প্ৰতিটো হেৰিয়াতে চাওক পানীৰ যোগানটো কেনেকুৱা হৈছে, কি ধৰণে ৰাইজে পানী পাইছে, পানীৰ পৰা কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি। আপোনালোকে একেটা কামকে কৰি আছে বাৰে বাৰে। ৰাস্তা ঘাট বনাইছে, ঠিকেই বনাইছে, ভাল ৰাস্তাবিলাকো আকৌ আপোনালোকে দুবাৰ মেৰামতিৰ কাৰণে ব্যৱস্থা লৈছে, কিন্তু এই আঁচনিটো কিয় বাদ পৰি গৈছে। আজি বহু দিনৰ পৰা উপলব্ধি কৰি আছোঁ, ছ'চিয়েল মিডিয়াত এই বস্তুটোৰ বিষয়ে অনুসন্ধান নকৰোঁ বুলি ভাবিলেও কৰিবলৈ বাধ্য হৈ পৰিলোঁ। কাৰণ মানুহৰ জীৱনত পানীৰ প্ৰথম। ভাল ধৰণে সকলোৰে পৰ্যবেক্ষণ কৰক, অনাগত দিনত যাতে আমি ভাল পানী খাবলৈ পাওঁ, আৰু পানীৰ ব্যৱস্থাটো যাতে আপোনালোকে ভাল ধৰণে পৰাকৈ কৰক, এনেদৰে নহয়, যাতে মানুহৰ স্বাস্থ্যও ঠিকে থাকক। আজিলৈ আহোঁ, নমস্কাৰ।